আকৌ এটা ভিডিঅ'ৰ আৰম্ভণি কৰিছোঁ নতুনকৈ। আজিয়ে দেখিছেনে মোৰ বিচনাত কাপোৰ, আৰু মই আজি যাম জোৰোণত, মানে মোৰ দাদাৰ বিয়া, আমাৰ ঘৰৰে বিয়া আছে মাহঁতৰ ঘৰৰ, আৰু এইযোৰা আজি জোৰোণত পিন্ধি যাম। এইযোৰা কাপোৰ মোৰ বহুত প্ৰিয় হয়, বহুত ভাল পাওঁ। এইযোৰা কাপোৰ মোৰ নিজৰ জোৰোণতে দিয়া আছিল। এইযোৰা কাপোৰ মই বহুত ভাল পাওঁ, তো এইযোৰা কাপোৰ পিন্ধি যাম। আৰু বিয়াত কি পিন্ধিম কি নিপিন্ধিম তাকে মানে উলিয়াই লৈছোঁ, চাওঁ বাৰু। আৰু আজি ভিডিঅ'টো চাই থাকিব, একেলগে জোৰোণত লগ পাই আছোঁ। এয়া আমি আহি পালোঁ দৰাৰ ঘৰ, আৰু এতিয়া আমি সকলোৱে যাব ওলাইছোঁ জোৰোণ দিবৰ কাৰণে। আৰু দৰাৰ ঘৰত আজি ৰাতিপুৱা কৰিছিল অলপমান নাৰায়ণ পূজা, আৰু এতিয়া সকলোৱে যাব ওলাইছে। এই মই যাওঁ দে, আহা বৌ আহা একবাৰ চাওক। আৰু আমি এতিয়া ৰেডি। আৰু গীত চিত দিয়া, বিয়াৰ গীত দিয়া। মোবাইলত চিয়াম আহিব, তো সেইকাৰণে সেইপিনেদি যাব নিদিলে, আমি আৰু ৰিটাৰ্ণ আহিলোঁ। এতিয়া চক বজাৰ হৈ কিনে গণেশ মন্দিৰেদি হাৱে যাব লাগিব, সেই গাড়ী ঘূৰাই দিলে। গাড়ীত আহি গ'ল ভাজাৰ বেপাৰী, আৰু আমি এতিয়া চবেই খাই আছোঁ ভাজা চকলেট। ময়ো কিনি ল'লোঁ ভাজাৰ পেকেট, গাড়ীত খাই যাম। দে দান কইনা দে মাহী আৰু তই হ'ব দে, উঠাই নাই না। আমাৰ ঘৰৰ মানুহকেইটা মেইন না। অনামিকাক লগ পালোঁ। অনামিকাক হয়তো সকলোৱে চিনি পায়, ভাই ভনীৰ ৰিলচ বনোৱা ন, আৰু ইউটিউব চেনেল এটা আছে। লগ পালোঁ, ভাল লাগিল। আৰু কইনাৰ কি হয়? মোৰ মামাৰ ছোৱালী, মানে মোৰ
অঁ হয় নেকি ঠিকে আছে লগ পাই পিনে ভাল লাগিল আৰু আমাৰ ধুনীয়া কইনাজনী আৰু আমাৰ ঘৰত হৈ গ'ল আৰু কইনা আজি কৈয়ে চাওঁতে দৰাক যি কইনাক আজি লৈ আহিম দে তাৰপিছত আমাৰ বাবাই কৈছে নিলয় যি ঠিক আছে লৈ আহিবা কথা নাই মোৰ ভালে খালি আৰু কষ্ট কৰি যাব নালাগে অঁ খালোঁ ঠিকে আছে লগ পালোঁ দীপক ভণ্টিৰ লগতো কথা পাতিলোঁ এইবাৰ দীপক লগ পালোঁ ভাল লাগিল বাক লগ পাই তো আজি মোৰ মামাৰ ছোৱালীৰে বিয়া তো আমি সেই আৰু খাই চাই ল'লোঁ এতিয়া খানা পিনা হ'ল আৰু খানা পিনা খাই লৈ পিনে কথা পাতিলোঁ আৰু মানে কি আমাৰ ঘৰৰে হ'ব এতিয়া কইনা আমাৰ ঘৰতে যাব ঠিক আছে লগ পায়ো ভাল লাগিল লগ পাই থাকিম বাকী আপোনালোকে মৰম দিব ভিডিঅ'টোত আৰম্ভণি বেছি দিন হোৱা নাই ভাল ভাল কাম কৰি আছে আপোনালোকে উৎসাহ জনাব কিবা বিয়া খান খাই কিনে কেনে লাগিল আৰু বিয়া আৰু দৰা পাৰ্টি কেনে লাগিছে কওক তাকেতো দৰা পাৰ্টিও ঠিকে আছে খানা পিনাও ধুনীয়া হৈছে ভাল হৈছে আমি এতিয়া খানা পিনা খালোঁ আৰু এতিয়া আমি দৰা পাৰ্টি যাওঁ বাছত উঠোঁ সকলোৱে উঠি পিনে আমি যাওঁ আৰু কিবা কবি না কো দেখো তই তো কৈছিলি ভিডিঅ'টো এডিটিং কৰোঁতে এখনি নেটবি মই সেইখিনিয়ে দিম আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকৈ মৰম দি যাব কালি নীলামণিৰ বিয়া কইনা ঘৰ গুৱাহাটী মজা মজা কালি ফুল এনজয় বাই বাই